আজি মই আপোনালোকক 40 সাইজ ব্লাউজৰ পেপাৰ কাটিং এটা কৰি দেখুৱাম। বহুতে মোক সুধি আছিলে পেপাৰখন মই কি হিচাপত কেনেকৈ লওঁ। আজি মই ভাবিলোঁ আপোনালোকক দেখুৱাই দিওঁ। এইখন হৈছে 10 টকীয়া আৰ্ট পেপাৰ আৰু মই এই আৰ্ট পেপাৰখনতে আপোনালোকক ব্লাউজ কাটিংটো কৰি দেখুৱাম। প্ৰথমে ব্লাউজৰ দিশটো লৈ লৈছোঁ। আপোনালোকে যদি ব্লাউজটো চিলাওঁতে চুটি হৈ গৈছে তেনেহ'লে সদায় ব্লাউজৰ দিশটো বঢ়াই ল'ব। আৰু ব্লাউজৰ দিশটো বঢ়াবলৈ হ'লে প্ৰথমে পিঠিৰ চাইডৰ দিশটো বঢ়াই ল'ব লাগিব। ইয়াতে চাওক মই 16.5 ইঞ্চি লৈছোঁ, কিয়নো মই 14 ইঞ্চি জোখত ব্লাউজটো চিলাব লাগিব। আৰু দেখিছে নহয় দুয়োফালে মই দুটা বিন্দু দিলোঁ আৰু এই দুয়োটা বিন্দু এনেকৈ আঁচডাল টানি মিলাই ল'লোঁ। এনেকৈ যদি আঁচডাল টানি লোৱা হয় তেতিয়া কান্ধৰ জোখটো ল'বলৈ সুবিধা হয় আৰু আৰ্মহোলৰ জোখটো ল'বলৈও সুবিধা হয়। এতিয়া চাওক মই কান্ধৰ জোখটো লৈ ল'ম। কান্ধৰ কাৰণে দেখিছে নহয় 6 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু আৰ্মহোলৰ কাৰণেও 6 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। আৰু এইফালৰ পৰা 6 ইঞ্চি দূৰত্বত বিন্দুটো পৰিছেনে নাই পৰা চাই ল'লোঁ। এতিয়া চাওক কান্ধৰ বিন্দুটো আৰু আৰ্মহোলৰ বিন্দুটো এই দুয়োটা বিন্দু লগ লগাই আঁচডাল এনেকৈ টানি ল'লোঁ। এতিয়া ব্লাউজটোৰ বুকুৰ জোখটো ল'ব লাগিব। বুকুৰ জোখটো ল'বলৈ আপোনালোকে কেনেদৰে ল'ব চাওক। 40ক আপোনালোকে 4 ভাগ কৰি পেলাব। এতিয়া চাওক মই কেনেকৈ 4 ভাগ কৰিব দেখুৱাই আছোঁ। দেখিছে নহয় ফিটাডালৰ মূৰটো মই 40ত এনেকৈ লগাই লৈছোঁ আৰু ইয়াতে পাইছোঁ 20। এতিয়া আকৌ 20ক দুভাগ কৰিব লাগিব। 20ক দুভাগ কৰিছোঁ, ইয়াতে পাইছোঁ 10। এতিয়া ব্লাউজটোৰ বুকুৰ জোখটো ল'ব লাগিব 10 ইঞ্চি। দেখিছে নহয় ইয়াৰ পৰা মই লৈ লৈছোঁ আৰু 10 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। মানে 40ক 4য়ে হৰণ কৰিব লাগিব আৰু হৰণ কৰি যিটো পাব সেইটোৱে হৈছে বুকুৰ জোখটো। আৰু কান্ধৰ পৰা চাওক 6 ইঞ্চি দূৰত্বত বিন্দুটো পৰিছেনে নাই পৰা চাই ল'লোঁ। এতিয়া আঁচডাল টানি এনেকৈ মিলাই ল'লোঁ আৰু কঁকালৰ কাৰণেও মই 10 ইঞ্চি দূৰত্বতে এটা বিন্দু দিছোঁ। ব্লাউজটো যেতিয়া চিলাম তেতিয়া কঁকালটো জোখমতে চিলাই ল'ম। এতিয়া দেখিছে নহয় 10 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু আঁচডাল টানি এনেকৈ মিলাই ল'লোঁ। ব্লাউজ এটা চিলাবলৈ হ'লে ছাইডৰ ফালে অকণমান কাপোৰ বঢ়াই ৰাখিব লাগে, কিয়নো কেতিয়াবা ব্লাউজটো বহল কৰিবলগীয়া হ'বও পাৰে। সেইকাৰণে অলপ কাপোৰ বঢ়াই ৰাখি থ'ব লাগে। এতিয়া চাওক চিলাই মাৰ্জিনৰ আঁচডালৰ পৰা 2 ইঞ্চি মই বঢ়াই ৰাখিছোঁ আৰু কঁকালৰ ফালেও 2 ইঞ্চি বঢ়াই ৰাখিছোঁ। এতিয়া আঁচডাল টানি এনেকৈ মিলাই ল'লোঁ আৰু কান্ধৰ ফালৰ পৰা 6 ইঞ্চি দূৰত্বত বিন্দুটো পৰিছেনে নাই পৰা আকৌ এবাৰ মই চাই ল'লোঁ। এতিয়া গলৰ জোখটো ল'ব লাগিব। গলৰ কাৰণে 3 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু পিঠিটো কিমান কটা দিয়ে সেইটো নিজৰ মতে আপোনালোকে দিব পাৰিব। ইয়াতে মই পিঠিটো কটা দিছোঁ 9 ইঞ্চি আৰু বহলটো ৰাখিছোঁ 3 ইঞ্চি। এতিয়া এই দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি বক্স আকাৰত বনাই ল'লোঁ। পিঠিটো যদি আপোনালোকে কিবা ডিজাইন দিব বিচাৰে তেনেহ'লে দিব পাৰিব। এতিয়া আৰ্মহোলৰ শ্বেপটো দিব লাগিব। আৰ্মহোলৰ শ্বেপটো দিবৰ কাৰণে চাওক এই কোণটোৰ পৰা 1.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু ওপৰৰ ফালৰ পৰা দেখিছে নহয় একেবাৰে সোঁমাজত এটা বিন্দু দিছোঁ। এতিয়া এই দুয়োটা বিন্দু লগ লগাই চিলাই মাৰ্জিনৰ যে এই আঁচডাল দেখিছে এই আঁচডাললৈকে আৰ্মহোলৰ শ্বেপটো মিলাই ল'ম। যদি আপোনালোকে হাতেৰে দিবলৈ অসুবিধা পায় তেনেহ'লে এনেকুৱা ধৰণৰ এখন প্লেট ল'ব আৰু প্লেটখনৰ সহায়ত আৰ্মহোলৰ শ্বেপটো দিব পাৰিব। এতিয়া চাওক প্লেটখন মই দেখিছে নহয় এই বিন্দুকেইটাৰ সৈতে এনেকৈ মিলাই লৈছোঁ আৰু মিলাই লোৱাৰ পাছত মই আৰ্মহোলৰ শ্বেপটো ধুনীয়াকৈ দি লৈছোঁ। আপোনালোকেও এনেদৰে আৰ্মহোলৰ শ্বেপটো দিব পাৰিব। খুব সহজ হয় দিবলৈ আৰু ধুনীয়া হয়। কাষলতিৰ তলৰ ফালে দেখিছেনে অকণমান তললৈ মই বিন্দু এটা দি লৈছোঁ, 0.2 মান হ'ব। এনেকৈ যদি অকণমান তললৈ ৰাউণ্ড কৰি কটা হয় তেতিয়া ব্লাউজটো কোচ খাই নাথাকে। কেতিয়াবা চাবচোন কাষলতিৰ তলৰ ফালে ব্লাউজটো কোচ খাই থাকে। এনেকৈ যদি ব্লাউজটো কাটে তেতিয়া সেই কোচ খোৱাটো নাথাকে। আৰু এতিয়া চাওক মই কান্ধৰ ফাললৈ অকণমান এনেকৈ ডাউন কৰি আঁচডাল টানি লৈছোঁ। এনেকৈ যদি অকণমান ডাউন কৰি লোৱা হয় তেতিয়া ব্লাউজটো খহি নাযায়, পিন্ধিবলৈও ভাল হয়। এতিয়া আকৌ মই পিঠিৰ ৰাউণ্ড শ্বেপটো দি ল'ম। পিঠিৰ ৰাউণ্ড শ্বেপটো মই প্লেটখনৰ সহায়তে দি লৈছোঁ। দেখিছে নহয় এনেকৈ ৰাউণ্ড শ্বেপটো মই দি ল'লোঁ আৰু পিঠিৰ ছাইডটো মোৰ হৈয়ে গ'ল। এতিয়া কাটি ল'ম। পিঠিৰ ছাইডটো কাটি হৈ গ'ল। এতিয়া আগফালৰ ছাইডটো কাটিব লাগিব। ইয়াতে এটা কথা কওঁ, যিসকলে নতুনকৈ ব্লাউজ চিলাবলৈ শিকি আছে আপোনালোকে পাৰিলে ব্লাউজৰ দিশটো সদায় দীঘল কৰি ৰাখিব, কিয়নো চিলাওঁতে কাপোৰটো সোমাই যায়। যদি চুটি কৰি ৰাখে পাছত ব্লাউজটো যেতিয়া চিলাব তেতিয়া মিলাবলৈ অসুবিধা হয়। সেইকাৰণে সদায় দিশটো অকণমান বেছিকৈ ৰাখি থ'ব। এতিয়া চাওক আগফালৰ কাৰণে মই 1.5 ইঞ্চি বঢ়াই ৰাখিছোঁ। দেখিছেনে 1.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এই দুয়োটা বিন্দু লগ লগাই আঁচডাল আকৌ টানি ল'লোঁ। এতিয়া চাওক পিঠিৰ মানে কঁকালৰ ছাইডটো এই আঁচডালৰ ওপৰত এনেকৈ ৰাখি লৈছোঁ আৰু কাগজখনত পিঠিৰ শ্বেপটো আঁকি লৈছোঁ।
আঁকি হোৱাৰ পাছত প্ৰথমে আৰ্মহোলটো মিলাই ল'লোঁ। আৰ্মহোল আছিলে 6 ইঞ্চি, ইয়াতে 6 ইঞ্চিত এটা বিন্দু দিছোঁ আৰু এইফালৰ পৰা 6 ইঞ্চি জোখত বিন্দুটো পৰিছেনে চাই ল'লোঁ। এতিয়া কান্ধৰ বিন্দুটো আৰু আৰ্মহোলৰ বিন্দুটো এনেকৈ লগ লগাই আঁচডাল টানি ল'লোঁ আৰু এই কোণটোৰ পৰা আঁচডাল টানি বক্স আকাৰত বনাই ল'লোঁ। আৰ্মহোলৰ শ্বেপটো দিবলৈ এই কোণটোৰ পৰা 1 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু আৰ্মহোলৰ শ্বেপটো এতিয়া মিলাই লৈছোঁ। পিঠিৰ যে আৰ্মহোলৰ শ্বেপটো দিছিলোঁ, এই আৰ্মহোলৰ শ্বেপটোৰ পৰা অকণমান তললৈ দেখিছে নহয়, ফুটফুটকৈ মই দি লৈছোঁ আৰু কোণটোৰ পৰা যে 1 ইঞ্চি দূৰত বিন্দুটো দিছিলোঁ, এই 1 ইঞ্চি বিন্দুটো ক্ৰছ কৰিবলৈ চেষ্টা কৰিব, তেতিয়াই আৰ্মহোলৰ শ্বেপটো দিব পাৰিব। এতিয়া ডিঙিৰ জোখটো লৈ ল'ম। ডিঙিৰ কাৰণে চাওক 6.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু বহলটো ৰাখিছোঁ 3 ইঞ্চি। এতিয়া আঁচডাল টানি এনেকৈ বক্স আকাৰত বনাই ল'লোঁ। 6.5 ইঞ্চিতকৈ বেছি কাটি নিদিব, তেতিয়া বহুত বেছি ডিঙিটো কাট খাই যাব, দেখিবলৈ বেয়া হ'ব। আৰু এই কোণটোৰ পৰা চাওক 1 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ, যিহেতু ডিঙি ৰাউণ্ড শ্বেপটো দিব লাগিব, সেইকাৰণে 1 ইঞ্চি দূৰত্বত বিন্দুটো দি মই ৰাউণ্ড শ্বেপটো এনেকৈ মিলাই লৈছোঁ। ডিঙিৰ ৰাউণ্ড শ্বেপটো দি ল'লোঁ। এতিয়া চাওক ব্ৰা কাটটো কাটিবৰ কাৰণে কান্ধৰ পৰা 5.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু যদি আপোনালোকে তলৰ ফালৰ পৰা জোখে তেনেহ'লে 1 ইঞ্চি দূৰত্বত বিন্দুটো দি ল'ব। এতিয়া বেল্টৰ পিচটো কাটিব লাগিব। বেল্টৰ কাৰণে চাওক কান্ধৰ পৰা 13 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এতিয়া পোনকৈ আঁচডাল টানিব লাগিব। যদি আঁচডাল টানোতে আপোনালোকৰ বেকা বেকি হয় তেনেহ'লে এটা কাম কৰিব, এই বিন্দুটো তলৰ ফালৰ পৰা জুখি চাব কিমানটো ওপৰলৈ বিন্দুটো পৰিছে, দেখিছেনে? এনেকৈ মই জুখি ল'লোঁ আৰু সমান জোখত বিন্দুটো দি পোনকৈ আঁচডাল টানি ল'লোঁ। এতিয়া চাওক ব্ৰা কাটৰ জোখটো ল'ব লাগিব। ব্ৰা কাটৰ জোখটো ল'বৰ কাৰণে হুকপটি ছাইডৰ ফালৰ পৰা দেখিছে নহয়, 6.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। যদি আপোনালোকক ব্ৰা কাটটো অকণমান ডাঙৰকৈ লাগে তেনেহ'লে 7 ইঞ্চিও ল'ব পাৰিব। আপোনালোকক মই ব্ৰা কাটটো কটাৰ আৰু এটা সহজ উপায় দেখুৱাম চাব। প্ৰথমে আপোনালোকে ব্লাউজটোৰ বুকুৰ জোখটো লৈ ল'ব। বুকুৰ জোখটো আছিলে 10 ইঞ্চি, দেখিছে নহয়? ইয়াৰ পৰা মই 10 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু কঁকালৰ ফালেও 10 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া দুয়োটা বিন্দু লগ লগাই মই আঁচডাল টানি ল'লোঁ আৰু এই আঁচডালেই হৈছে চিলাই মাৰ্জিনৰ আঁচডাল। মানে ব্লাউজটো যেতিয়া গাৰ জোখত চিলোৱা হ'ব তেতিয়া এই আঁচডালতে গাৰ চিলনিটো বহিব। এতিয়া চাওক ব্ৰা কাটৰ জোখটো কেনেকৈ উলিয়াব। ব্ৰা কাটৰ জোখটো উলিয়াবলৈ হ'লে প্ৰথমে এই চিলাই মাৰ্জিনৰ আঁচডালৰ পৰা ইয়ালৈকে জুখি ল'ব লাগিব আৰু ইয়াতে জুখি পাইছোঁ মই 10। এতিয়া 10ক 4 ভাগ কৰিব লাগিব। 10ক 4 ভাগ কৰিবলৈ হ'লে চাওক ফিটাডালৰ মূৰটো মই 10ত এনেকৈ লগাই লৈছোঁ আৰু ইয়াতে পাইছোঁ 5। এতিয়া আকৌ 5ক দুভাগ কৰিব লাগিব। 5ক দুভাগ কৰি পাইছোঁ ইয়াতে 2.5 ইঞ্চি আৰু চাওক চিলাই মাৰ্জিনৰ আঁচডালৰ পৰা 2.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ, মানে 2.5। যদি আপোনালোকে ব্ৰা কাটটো অকণমান ডাঙৰকৈ বিচাৰে তেনেহ'লে 2.5 ইঞ্চি দূৰত্বত যে দিছিলোঁ বিন্দুটো, এই বিন্দুটোতে ব্ৰা কাটটো কাটিব পাৰিব। যদি আপোনালোকে হুকপটি ছাইডৰ পৰা জোখে তেনেহ'লে 7.5 ইঞ্চি জোখত বিন্দুটো পৰিছে, দেখিছে নহয়? হুকপটি ছাইডৰ ফালৰ পৰা জুখিলে 7.5 ইঞ্চি জোখত বিন্দুটো দি ল'ব আৰু যদি সৰুকৈ বিচাৰে তেনেহ'লে প্ৰথমে যে দিছিলোঁ 6.5 ইঞ্চি দূৰত্বত বিন্দুটো, এই বিন্দুটোৱে ব্ৰা কাটটো কাটিব পাৰিব। এতিয়া চাওক আৰ্মহোলৰ পৰা জোখটো লৈ ল'ম। যদি আপোনালোকক ব্ৰা কাটটো অকণমান ডাঙৰকৈ লাগে তেনেহ'লে 2 ইঞ্চি দূৰত্বত চিনটো দি ল'ব আৰু যদি অকণমান সৰুকৈ লাগে তেনেহ'লে 2.5 ইঞ্চি ৰাখি ল'ব। এতিয়া মই ব্ৰা কাটটো অকণমান সৰুকৈ কাটিম, সেইকাৰণে 2.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু ডিঙিৰ ফাললৈ দেখিছেনে কান্ধৰ পৰা 5.5 ইঞ্চি দূৰত্বত বিন্দুটো দিছোঁ। এতিয়া আটাইকেইটা বিন্দু লগ লগাই ব্ৰা কাটৰ শ্বেপটো মই দি ল'ম। শ্বেপটো মিলাবলৈ যদি অসুবিধা পায় তেনেহ'লে চাওক এই বিন্দুটোৰ পৰা আঁচ এডাল এনেকৈ টানি ল'ব আৰু ব্ৰা কাটৰ শ্বেপটো ধুনীয়াকৈ মিলাব পাৰিব। আৰু দেখিছে নহয় ব্ৰা কাটৰ শ্বেপটো মই মিলাই ল'লোঁ। ব্ৰা কাটৰ শ্বেপটো মই মিলাই ল'লোঁ আৰু যদি আপোনালোকে ডাঙৰকৈ কাটিব বিচাৰে তেনেহ'লে চাওক এনেধৰণে মিলাই ল'লেই হ'ল। এতিয়া বেল্টৰ শ্বেপটো দিব লাগিব। বেল্টৰ শ্বেপটো দিবৰ কাৰণে চাওক ইয়াৰ পৰা 1 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু পঠালিকৈ 2.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া মই এই প্লেটখনৰ সহায়ত বেল্টৰ শ্বেপটো দি লৈছোঁ। দেখিছে নহয় বিন্দুকেইটাত মই এনেকৈ প্লেটখন মিলাই ল'লোঁ আৰু শ্বেপটো দি ল'লোঁ। সকলোখিনি জোখ মাখ কৰি হৈ গ'ল। এতিয়া মই ব্লাউজ কাটিংটো কৰি ল'ম।
ব্লাউজ কাটিংটো কৰি ল'লোঁ। এতিয়া ব্ৰা কাটটো ডাঙৰকৈ কাটিব লাগিব। ডাঙৰকৈ কাটিবৰ কাৰণে চাওক ওপৰৰ ফালৰ পৰা 3 ইঞ্চি তললৈ এটা বিন্দু দিছোঁ আৰু এই যে 3 ইঞ্চিত বিন্দুটো দিছোঁ, এই বিন্দুটোতে কাগজখন সমানকৈ ভাঁজ কৰি লৈছোঁ। দেখিছে নহয়, মানে একেবাৰে সোঁ মাজতে কাগজখন ভাঁজ কৰি ল'লোঁ আৰু এতিয়া চাওক সোঁ মাজতে কাগজখন মই কাটি লৈছোঁ। মোৰ ভিডিঅ' চাই নতুনকৈ ব্লাউজ কাটিং কৰিবলৈ বহুতে শিকিছে আৰু বহুতেই ব্ৰা কাটটো কাটোতে অকণমান অসুবিধা পাইছোঁ বুলি মোক কমেণ্ট কৰিছে আৰু মেছেজো কৰিছে। আজি মই তেওঁলোকৰ বাবে এই ভিডিঅ'টো লৈ আহিছোঁ আৰু একেবাৰে সহজ পদ্ধতিৰে ব্ৰা কাটটো কাটি দেখুৱাইছোঁ। এতিয়া চাওক কাগজখনত মই ব্ৰা কাটটোৰ শ্বেপটো এনেকৈ আঁকি ল'লোঁ। এতিয়া এইফালে 1 ইঞ্চি বহাই লৈছোঁ আৰু এইফালেও 1 ইঞ্চি বহাই লৈছোঁ, মানে দুয়োটা ছাইডৰ ফালে 1 ইঞ্চি বহাই লৈছোঁ। এতিয়া চাওক বিন্দুকেইটা আঁচডাল টানি এনেকৈ মিলাই ল'লোঁ আৰু ওপৰৰ ফাললৈ চাওক এই আঁচডালৰ পৰা আধা ইঞ্চি বহাই লৈছোঁ। দেখিছে নহয়, আধা ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এইফাললৈ 0.7 ৰাখিছোঁ। চাওক 0.7ত এটা বিন্দু দিছোঁ। এতিয়া দুয়োটা বিন্দু লগ লগাই ব্ৰা কাটৰ ৰাউণ্ড শ্বেপটো মই মিলাই ল'লোঁ। যদি আপোনালোকে ব্ৰা কাটটো অকণমান দকৈ কটা বিচাৰে তেনেহ'লে চাওক এই আঁচডালৰ পৰা অকণমান তললৈ 0.2 মান হ'ব, ইয়াতে এটা বিন্দু দিছোঁ আৰু অকণমান তললৈ ৰাউণ্ড শ্বেপটো দি মিলাই লৈছোঁ। যদিহে আপোনালোকে অকণমান দকৈ বিচাৰে ব্ৰা কাটটো, তেতিয়াহে এনেকৈ কাটি ল'ব। আৰু এতিয়া চাওক এই বিন্দু দুয়োটা লগ লগাই আঁচডাল টানি ল'লোঁ। এতিয়া ব্ৰা কাটৰ এই ৰাউণ্ড শ্বেপটো দিব লাগিব। ৰাউণ্ড শ্বেপটো দিবলৈ চাওক এই কোণটোৰ পৰা মই এনেকৈ ফুট দি লৈছোঁ। আপোনালোকেও প্ৰথমে ব্ৰা কাটটো কাটোতে এনেকৈয়ে মিলাই ল'ব। দেখিছে নহয়, মই এনেকৈ মিলাই ল'লোঁ আৰু এতিয়া ধুনীয়াকৈ শ্বেপটো দি লৈছোঁ। বহুতে ব্ৰা কাটটো কাটোতে অকণমান অসুবিধা পাইছে, ইমান টানো নহয় কাটিবৰ কাৰণে, আপোনালোকে অকণমান চেষ্টা কৰিলেই হ'ল। আৰু এতিয়া চাওক দেখিছে নহয়, ফিটাডাল মই এনেকৈ লৈ ল'লোঁ আৰু একেবাৰে সোঁ মাজত এটা বিন্দু দিছোঁ আৰু মাজভাগৰ এই বিন্দুটোৰ পৰা 1 ইঞ্চি তললৈ এটা বিন্দু দিছোঁ। আকৌ চাওক এই আঁচডালৰ পৰা আধা ইঞ্চি তলত এটা বিন্দু দিছোঁ আৰু আঁচডাল টানি এনেকৈ মিলাই ল'লোঁ। এতিয়া এই বিন্দুটোৰ পৰা চাওক ব্ৰা কাটৰ ৰাউণ্ড শ্বেপটো দি ল'ম। দেখিছে নহয় কেনেকৈ দিছোঁ। এই ৰাউণ্ড শ্বেপবিলাক দিওঁতে আপোনালোকে খুব সাৱধানে দিব আৰু ভালদৰে দিবলৈ চেষ্টা কৰিব, তেতিয়াহে ব্ৰা কাটটো ধুনীয়া হ'ব। দেখিছেনে মই কেনেকৈ দিছোঁ। আপোনালোকে যদি ইচ্ছা কৰে স্কেল পাতৰ সহায়তো দিব পাৰিব। আৰু এতিয়া চাওক ৰাউণ্ড শ্বেপটো মই মিলাই ল'লোঁ। ব্ৰা কাটটো কাটি ল'লোঁ। এতিয়া ব্ৰা কাটৰ ছেকেণ্ড পাৰ্টটো কাটিব লাগিব। ছেকেণ্ড পাৰ্টটো কাটিবৰ কাৰণে ব্ৰা কাটটো মই জুখি লৈছোঁ আৰু ইয়াতে পাইছোঁ 9। এতিয়া চাওক কাগজখনত মই 9 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। দেখিছে নহয়, আৰু এইফালেও এটা বিন্দু দিছোঁ। এতিয়া চাওক 3 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু এইফালেও 3 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ। এতিয়া আটাইকেইটা বিন্দু লগ লগাই বক্স আকাৰত বনাই ল'লোঁ। হুকপটিৰ ছাইডৰ ফালে এই কোণটোৰ পৰা 1 ইঞ্চি তললৈ এটা বিন্দু দিছোঁ আৰু এইফাললৈ আধা ইঞ্চি তললৈ এটা বিন্দু দিছোঁ। এতিয়া ব্ৰা কাটটোৰ ছেকেণ্ড পাৰ্টটোৰ শ্বেপটো দিব লাগিব। ছেকেণ্ড পাৰ্টটোৰ শ্বেপটো দিবৰ কাৰণে চাওক ব্ৰা কাটটো মই লৈ লৈছোঁ আৰু ব্ৰা কাটৰ যে হুকপটিৰ ছাইডটো, এই হুকপটিৰ ছাইডটোৰ সৈতে এনেকৈ মিলাই লৈছোঁ। দেখিছে নহয়, এনেকৈ মিলাই লৈ ব্ৰা কাটৰ শ্বেপটো মই ইয়াতে আঁকি দিছোঁ। এনেকৈ কাটিবলৈ খুব সহজ হয় ব্ৰা কাটটো, সেইকাৰণে মই আপোনালোকক এনেকৈ কাটি দেখুৱাইছোঁ। আৰু এয়া দেখিছেনে ছেকেণ্ড পাৰ্টটো হৈ গ'ল। এতিয়া মই ছেকেণ্ড পাৰ্টটো কাটি ল'ম। ব্ৰা কাটটো কাটি মোৰ হৈ গ'ল। যিমান পাৰোঁ একেবাৰে সহজ পদ্ধতিৰে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আৰু আজি ব্লাউজ কাটিংটো কৰি হৈ গ'ল। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি মোক জনাব।